নমস্কাৰ বন্ধু বান্ধৱীসকল মই মিতালী ৰাণীয়ে আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ মই আশা কৰোঁ আটাইয়ে সুখত থাকক সুস্থ থাকক আটাইয়ে সুস্থ থাকিবলৈ মই আজি আপোনালোকলৈ লৈ আহিছোঁ এটি স্বাস্থ্যকৰ ৰেচিপি আৰু এই ৰেচিপিটো হৈছে আপেলৰ পায়স তথা আপেলৰ ক্ষীৰ এই আপেলৰ ক্ষীৰ মই কেনেদৰে বনাও আপোনালোকে চাই থাকিব আপেলৰ পায়স বনাবলৈ কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব মই কৈ দিছোঁ পৰিষ্কাৰকৈ ধুই মই এটা আপেল লৈ লৈছোঁ কেইটামান আলমণ্ড বাদাম মই পানীত তিয়াই ৰাখিছোঁ কেইটামান কিচমিচ মই পানীত তিয়াই ৰাখিছোঁ কাজু বাদাম লাগিব ইলাচি লৈছোঁ মই দুটা প্ৰয়োজন অনুসৰি চেনি লাগিব আৰু গাখীৰ লাগিব আধা লিটাৰ এটা আপেলৰ পায়স বনাবলৈ আধা লিটাৰ গাখীৰৰ প্ৰয়োজন হ'ব প্ৰথমতে মই আপেলটো গ্ৰেট কৰি ল'ম মই এই আপেলটোৰ বাকলিবোৰ আঁতৰাই দিয়া নাই মই এনেদৰে গ্ৰেট কৰি পায়স বনাম আপোনালোকে মন কৰিলে এই আপেলৰ বাকলিবোৰ আঁতৰাই ল'ব পাৰে এতিয়া মই গ্ৰেটাৰৰ সহায়ত আপেলটো ধুনীয়াকৈ গ্ৰেট কৰি ল'ম বাকলি আঁতৰাই গ্ৰেট কৰিলে সুন্দৰকৈ গ্ৰেট হয় যদি বাকলিৰ সৈতে আপোনালোকে গ্ৰেট কৰিব বিচাৰে তেতিয়াহ'লে অকণমান আপোনালোকে অসুবিধা পাব পাৰে এতিয়া আলমণ্ড বাদাম কেইটা কাটি ল'ম এতিয়া কাজু বাদাম কেইটাও কাটি ল'ম খুব মিহিকৈ কাটিব নালাগে মই গেছ অন কৰি কেৰাহী পাতি দিছোঁ আনটো ফালে চচপেন পাতি দিছোঁ মই ইয়াতে গাখীৰখিনি গৰম কৰি ল'ম এয়া গাখীৰ বাকি দিলোঁ হাফ লিটাৰ গাখীৰ মই ব্যৱহাৰ কৰিছোঁ এই গাখীৰখিনি মই উতলাই ডাঠ কৰি ল'ম আৰু ঠাণ্ডা হ'বলৈ দিম এই ৰেচিপিটোত এই গাখীৰখিনি ডাঠ কৰি ল'ব লাগে আৰু ঠাণ্ডা হ'বলৈ দিব লাগে আৰু ইলাচি দুটা এই গাখীৰত মই দি দিম মই ইলাচি দুটা দি দিলোঁ আৰু চিমত দি থৈ এই গাখীৰখিনি মই উতলিবলৈ দি দিলোঁ শুকান কেৰাহীতে মই এই ড্ৰাই ফ্ৰুটছখিনি অলপ সময়ৰ বাবে 1 মিনিটৰ বাবে ভাজি ল'ম তেতিয়া ইয়াৰ কেঁচা ভাৱটো আঁতৰ হ'ব আপোনালোকে এই ৰেচিপিটোত মন পচন্দৰ ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে আপেলৰ পায়স আপেল খুবেই পুষ্টিকৰ আমাৰ ল'ৰা ছোৱালীয়ে যদি কেঁচাকৈ কাটি দিলে আপেল খাবলৈ বেয়া পায় তেতিয়াহ'লে আপোনালোকে এই ৰেচিপিটো বনাই ল'ৰা ছোৱালীক খুৱাব পাৰে শৰীৰৰ বাবে আপেলৰ প্ৰয়োজনীয়তা কিমান আমি সকলোৱে জানোৱে এতিয়া মই এইখিনি উঠাই ল'ম মই গেছৰ ফ্লেম ল' ৰাখিছোঁ এতিয়া মই ইয়াতে গ্ৰেটাৰৰ সহায়ত গ্ৰেট কৰি লোৱা আপেলখিনি ইয়াতে দি দিম ইয়াত মই ঘি ব্যৱহাৰ কৰা নাই আপোনালোকে মন কৰিলে অকণমান ঘি ব্যৱহাৰ কৰিব পাৰে আপেলখিনি ভাজি লোৱাৰ উদ্দেশ্য হৈছে যেতিয়া এই আপেলখিনি গাখীৰত দি দিম তেতিয়া গাখীৰখিনি ফাটি যোৱাৰ সম্ভাৱনা নাথাকে যদি আমি কেঁচাই গ্ৰেট কৰি পেলাই এই আপেলখিনি গাখীৰত দি দিওঁ তেতিয়াহ'লে গাখীৰখিনি ফাটি যাব কাৰণ আপেলত এচিড থাকে সেয়েহে আপেলখিনি গাখীৰত দিয়াৰ লগে লগে গাখীৰখিনি ফাটি যাব পাৰে আপেলৰ পায়স এই ৰেচিপিটোত মাত্ৰ এটাই সাৱধানতা অৱলম্বন কৰিব লাগিব সেইটো হৈছে কেঁচাই আপেলখিনি আমি গাখীৰত দি দিব নালাগিব আমি এনেদৰে ভাজি লৈ গাখীৰত দি দিব পাৰিম আৰু এটা কথা হৈছে এই আপেলখিনি ভাজি লোৱাৰ পিছত ঠাণ্ডা হ'বলৈ দিব লাগিব
এইফালে গাখীৰ গৰম হৈ আছে এই গাখীৰখিনি আমি ডাঠ কৰি ল'ম উতলাই আৰু এই গাখীৰখিনি ডাঠ কৰি লোৱাৰ পিছত এই গাখীৰখিনিও কিন্তু আমি ঠাণ্ডা হ'বলৈ দিব লাগিব তাৰ পিছতহে আমি ভাজি লোৱা আপেলখিনি ইয়াতে দি পেলাই পায়স প্ৰস্তুত কৰিবলৈ পাৰিম তেতিয়া এই ৰেচিপিটো নষ্ট হোৱাৰ সম্ভাৱনা নাথাকে গাখীৰ ফাটি যোৱাৰ সম্ভাৱনা নাথাকে মাত্ৰ এইখিনি সাৱধানতা অৱলম্বন কৰিলে এই ৰেচিপিটো বনাবলৈ খুব সহজ হৈ পৰিব খুব বেছি চেনি মই ব্যৱহাৰ নকৰোঁ কাৰণ আপেলৰ নিজৰ এটা মিঠা মিঠা ভাৱ থাকে প্ৰয়োজন অনুসৰি আপোনালোকে চেনি ব্যৱহাৰ কৰিব চেনি বাকি দিয়াৰ লগে লগে পানী ওলাবলৈ আৰম্ভ কৰিছে এই পানীখিনি শুকাই গ'লে এইখিনি হৈ যাব তেতিয়া মই গেছ অফ কৰি দিব পাৰিম এই গাখীৰখিনি ডাঠ হৈ আহিলে গেছ অফ কৰি মই গাখীৰখিনি ঠাণ্ডা হ'বলৈ দিম আপেলৰ পৰা এটা ধুনীয়া গোন্ধ আহিছে এতিয়া মই ড্ৰাই ফ্ৰুটছ অকমান দি দিম ইয়াতে এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দি দিলোঁ মই গেছ অফ কৰি দিম গাখীৰ ঠাণ্ডা হৈ গৈছে গাখীৰখিনি ধুনীয়াকৈ ডাঠ হৈ গৈছে হাফ লিটাৰ গাখীৰ মই গৰম কৰিছিলোঁ আৰু এতিয়া প্ৰায় আধাখিনিহে ইয়াতে আছে এতিয়া ইয়াতে মই আপেলখিনি দি দিম এতিয়া মই গেছটো অন কৰি ল'ব লাগিব মই গেছ অন কৰি ল'লোঁ এতিয়া ভাজি থোৱা আপেলখিনি মই এতিয়া ইয়াতে দি দিম এতিয়া আৰু কিছু সময় উতলিবলৈ দি দিম চেনিৰ সলনি আপোনালোকে এই ৰেচিপিত গুড়ো দিব পাৰে আমি সকলোৱে চাউলৰ ক্ষীৰ বনাই খায়ে থাকোঁ মই আশা কৰিছোঁ এই ভিডিঅ'টো দেখাৰ পিছত আপোনালোকে এনেদৰে আপেলৰ ক্ষীৰ বনাই খাব আৰু এই ৰেচিপিটো কেনেকুৱা পায় মোক এই ভিডিঅ'ৰ তলত গৈ কমেণ্ট কৰি জনাব এতিয়া মই গেছ অফ কৰি দিলোঁ কিচমিচ দি দিম এতিয়া ইয়াতে চাই লওক কেনেকুৱা হৈছে আপেলৰ ক্ষীৰ তথা আপেলৰ পায়স এতিয়া খাব পৰা হৈ গ'ল গৰমে গৰমেও পৰিৱেশন কৰিব পাৰে নাইবা ঠাণ্ডা হোৱাৰ পিছতো পৰিৱেশন কৰিব পাৰে Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide.